বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত আম আদমি পাৰ্টীয়ে বৰপেটা জিলাৰ দলীয় কৰ্মীৰ সমূহীয়া উপবাস পালন হয়। সমগ্ৰ দেশৰ লগতে বৰপেটাতো অৰবিন্দ কেজৰিৱালৰ বাবে আশীৰ্বাদ বিচাৰি সমূহীয়া উপবাস। বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত আম আদমি পাৰ্টীৰ বৰপেটা জিলাৰ দলীয় কৰ্মীসকলে সমূহীয়া উপবাস পালন কৰে। আজি ৰাতিপুৱা 11 বজাৰ পৰা সন্ধিয়া 5 বজালৈ এই উপবাস কাৰ্যসূচী গ্ৰহণ কৰিছে। সমগ্ৰ ভাৰতবৰ্ষতে অৰবিন্দ কেজৰিৱালৰ মুক্তিৰ দাবীত সমূহীয়াভাৱে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আম আদমি পাৰ্টীয়ে দেশত সততাৰ ৰাজনীতি কৰাৰ কথা উল্লেখ কৰি বিজেপি গণতন্ত্ৰ হত্যাকাৰী দল বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে চেঙা সমষ্টিৰ আম আদমি পাৰ্টীৰ সাধাৰণ সম্পাদক জাহিদুল ইছলাম খানে। উচ্চতম ন্যায়ালয়তো প্ৰমাণ কৰি দেখাব পৰা নাই আমাৰ নেতাই জড়িত থকা কেলেংকাৰী। বিজেপিয়ে বাৰে বাৰে আমাক কেলেংকাৰীত জড়িত থকা বুলি অভিহিত কৰে যদিও কোনো প্ৰমাণ আজিলৈকে দিব পৰা নাই। ভাৰতবৰ্ষৰ ৰাইজে আজি জানিব পাৰিছে যে আম আদমি পাৰ্টীৰ দল ৰাইজৰ দল, সাধাৰণ নাগৰিকৰ দল। আম আদমি পাৰ্টীৰ প্ৰতিজন সততা থকা নেতাকে CBI আইডিৰ ভয় দেখুৱাই দলীয় কাম কাজৰ পৰা বিৰত ৰখাই বিজেপিত যোগদান কৰিবলৈ হেঁচা প্ৰয়োগ কৰি আহিছে বুলিও মন্তব্য কৰে বৰপেটা জিলা আম আদমি পাৰ্টীৰ বৰপেটা জিলাৰ সাধাৰণ সম্পাদক প্ৰণৱ গায়নে। চেঙাৰ পৰা ৰমজান খানৰ ৰিপৰ্ট, দাৰিয়াল ফেন। নমস্কাৰ, মোৰ নাম জাহিদুল ইছলাম খান, মই আম আদমি পাৰ্টীৰ সভাপতি। যে আপোনালোকে গম পাইছে অৰবিন্দ কেজৰিৱাল আৰু আম আদমি পাৰ্টীৰ শীৰ্ষ নেতাসকলক যি ধৰণে ED আৰু CBI লগাই তেওঁলোকে আম আদমি পাৰ্টীৰ শীৰ্ষ নেতাসকলক গ্ৰেপ্তাৰ কৰি আছে, তাৰ প্ৰতিবাদত আমি আজি ৰাতিপুৱা 11টা বজাৰ পৰা উপবাসত আছোঁ। আৰু অৰবিন্দ কেজৰিৱালক ডাঙৰীয়াৰ কেন্দ্ৰীয় কাৰাগাৰত তেওঁৰ স্বাস্থ্যৰ বহুত অৱনতি ঘটিছে। গতিকে তেওঁৰ প্ৰতি আমি আজি উপবাসৰ মূল উদ্দেশ্য, আপোনালোকে গম পাইছে যোৱা 2টা বছৰে আমাৰ আম আদমি পাৰ্টীৰ শীৰ্ষ নেতাসকলৰ বিৰুদ্ধে যেনেধৰণে ED আৰু CBI লগাই বিভিন্ন ধৰণৰ মানসিকভাৱে অত্যাচাৰ কৰি আছে, কিন্তু বিজেপি চৰকাৰৰ এজেঞ্চিসকলে আজিলৈকে কোনো ধৰণৰ এটা তথ্যও তেওঁলোকে দিব পৰা নাই। গতিকে বিজেপি চৰকাৰে যেনেধৰণে আমাৰ ভাৰতবৰ্ষৰ যি সংবিধান, এই সংবিধান তেওঁলোকে যেনেকৈ মিছগাইড কৰি আছে, গতিকে এইবাৰ লোকসভাৰ যি নিৰ্বাচন আহি আছে তেওঁলোকৰ এই যি এক নায়কত্ববাদ চলাইছে, গতিকে তেওঁলোকক ভোট কৰিবলৈ এইবাৰ আমাৰ ভাৰতবৰ্ষৰ ৰাইজে ভোট প্ৰদান কৰিব। মোৰ নাম জাহিদুল ইছলাম খান, মই আম আদমি পাৰ্টীৰ চেঙা সমষ্টিৰ সভাপতি।